গুড মৰ্ণিং। আজি আমি গৈ আছোঁ ডিব্ৰুগড়, কাৰণ মোৰ পেহী ছোৱালীজনী আজি তুলনি বিয়া, সেইটো কাৰণে আমি তালৈ গৈ আছোঁ। বাহিৰৰ দৃশ্যখিনি চাই গৈ আছোঁ। বাহিৰত ইমান কুঁৱলী আৰু ইমান ধুনীয়া লাগিছে। এতিয়া আমি 4 লেণ্ডে গৈ আছোঁ। এতিয়া আমি বৰদিহিং নদীৰ ওপৰে গৈ আছোঁ। ফাইনেলি আমি এতিয়া বিয়া ঘৰ পাই গ'লোঁ। দেখিছেনে আমাৰ মৰম লগা দুষ্ট ভাইটিটো? মোৰ চুলি টানিছে লেঙেঠাটো। এয়া আমাৰ শকত আইতাগৰাকী। কইনা চুকত সোমোৱাৰ পৰা আইতাই বিয়া খায়ে আছে আৰু। এতিয়া ৰবাব টেঙা কাটিছে, আমি সকলোৱে খাম। এতিয়া পেণ্ডেলৰ ডেক'ৰেশ্যন কৰি আছে। নকইনাজনী ভাগৰে জুগৰে শুই আছে চাওকচোন। এতিয়া ৰাইজে শাক কাটি আছে, খানা বনাব। এতিয়া বিয়াৰ কাৰণে ছাগলী আনিছে আৰু ঢেৰ বস্তু আনিছে। এয়া গধূলি খানাৰ কাৰণে গাহৰি মাংস কাটি আছে। এতিয়া সন্ধিয়া হ'ল, কইনাজনীয়ে বইল ভাত খাইছে। এতিয়া ৰাইজসকলে পানী তুলিব গৈছে। কইনাজনীক গা ধুৱাবলৈ উলিয়াই নিছে। কইনাজনীক চাউল আৰু পানী ছিটুৱাই গা ধুবলৈ উলিয়াই নিছে। বেৰীৰ তলত 3 পাক ঘূৰিছে। কইনাক গা ধুৱাই আনি সমাজৰ মাজত বহুৱালে। এইফালে চাওকচোন, আমাৰ মামা দদৈয়ে পুৰা গাহৰি বনাই আছে। আজিলৈ ইমানেই। ইয়াৰ পিছৰ খণ্ড কালিলৈ আহি আছোঁ।